হেল্ল' এইটো চাওক আজি কমলা প্ৰতিযোগিতা চলি আছে কমলা খোৱা প্ৰতিযোগিতা চলি আছে এয়া চাওক কমলা প্ৰতিযোগিতা চলি আছে কোনে কিমান খাব পাৰে এই ৰাতিপুৱা ব্ৰেকফাষ্টত তাৰমানে আমাৰ কমলা দিয়া হয় এয়া চাওক মাদ্ৰাছাৰ ছাত্ৰবিলাকে কমলা প্ৰতিযোগিতা আৰম্ভ হৈছে কমলা খাই আছে এয়া চাওক লগতে হুজুৰো আছে আমাৰ জহুৰ মৌলানা চাব আছে ৰাতিপুৱা তাৰমানে ব্ৰেকফাষ্টৰ টাইমত আমাৰ ইয়াতে কমলাই বেছিভাগ হয় মানে কমলাটো ক'ব গ'লে এইটো নাম্বাৰ 1 কমলা হয় অৰুণাচলৰ আলঙৰ কমলা হয় বহুত মিঠা হয় কমলাটো বহুত ভাল লাগে কমলা এয়া চাওক বহুতখিনি খাই পেলাইছে কোনে কিমান খাব পাৰে তাৰ এটা প্ৰতিযোগিতা হৈছে বাইটি তুমি কেইটা খাব পাৰিছা ইমানলৈকে মই 5টা তুমি কেইটা পাৰিছা মই 4টা তুমি কেইটা 3টা এয়া চাওক 5টা 3টা 4টা প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে হুজুৰ এইটোত আপোনাৰ কি পুৰস্কাৰ ৰাখিছে আপোনালোকে পুৰস্কাৰ মানে যোনে যিমান খাব পাৰে সিমানকৈ খাব দিছোঁ আৰু ইয়াতে কোনো পুৰস্কাৰ নাই আৰু চাওক সকলোৱে খাৱাত ব্যস্ত কোনেও মানে খাৱাত লগত বিৰত নহয় এয়া ময়ো লৈছোঁ এটা মই মানে খাবলৈ সিমান ইচ্ছা নাযায় বহুত খালোঁ কমলা খাবলৈ আজৰি পাই গৈছোঁ তুমি কেইটা খাইছা কেইটা খাইছা তুমি মই 12টা কমলা খালো 12টা খালা তুমি কেইটা খাইছা 8টা কমলা খাইছা এয়া চাওক 12টা আৰু 8টা 12টা আৰু 8টা প্ৰতিযোগিতা আৰম্ভ হৈছে এয়া চাওক আমাৰ এই মাদ্ৰাছাৰ আমাৰ খাদিম চাহ হয় বহুত মেহনত কৰে আমাৰ চাচাও খাই আছে মানে কমলা ক'ব গ'লে ৰাতিপুৱা ৰাতিপুৱাটো ক'ব গ'লে ব্ৰেকফাষ্ট কমলা হয় মই বহুত দিন খাইছিলোঁ কিন্তু এতিয়া বৰ্তমান খোৱা নাই কাৰণ আমনি পাই গৈছোঁ মানে ৰাতিপুৱা ব্ৰেকফাষ্ট টাইমত কমলা দিয়া হয় বস্তাই কমলা আহে ৰাতিপুৱা গাড়ী এখন আহিছিলে কিন্তু গাড়ীখনৰ পৰা কমলা দি যায় সেইকাৰণে কোনো কিনি ল'ব নালাগে আমাৰ কমলাবিলাক আৰু ইয়াতে ওচৰতে কমলা বাগান আছে বহুত ডাঙৰ কমলা বাগান আছে তো কেতিয়াবা গ'লে ইনশাল্লাহ দেখাম এতিয়া আপোনালোকে এই কমলা চাওক যোনে যিমান পাৰে খাই থাকিব পাৰে অসুবিধা নাই আমাৰ কমলপুৰ মছজিদ কমিটিৰ প্ৰেচিডেণ্ট আহিছে তেখেতকো কমলা খাবলৈ দিম আমি খাওক লগ কমলা দি গৈছিলে তাৰমানে গাড়ী দি এয়া চাওক কমলা কোনো কমি নাই তাৰমানে কমলাৰ বাকলিকেইটা চালে আপোনালোকে গম পায় ৰাতিপুৱা হ'লে ব্ৰেকফাষ্ট কৰে কমলাবিলাক দি মাদ্ৰাছাৰ ছাত্ৰবিলাকে আৰু ছাত্ৰবিলাকৰ চেহেৰা দিয়ক বহুত ধুনীয়া হৈ গৈছে কমলা খালে সঁচাকৈ মানে এটা ভিটামিন জাতীয় বস্তু যে আছে এইটো মানে স্বীকাৰ কৰিবই লাগিব তাৰমানে চাওক আমাৰ জহুৰ মৌলানা চাবৰ চেহেৰা চাওক ধুনীয়া সুন্দৰ আল্লাহ ইন্দ্ৰাণী চেহেৰা দি দিছে